উজনি অসমত নিৰ্মাণ হ'ব আজমল ছুপাৰ 40। বদৰুদ্দিন আজমলৰ বৃহৎ ঘোষণা, শিৱসাগৰত স্থাপন হ'ব আজমল ছুপাৰ 40। 20 বিঘা মাটিৰ বিনিময়ত ছুপাৰ 40। আজমলৰ বাসনে ৰাজ্যজুৰি সৃষ্টি কৰিলে নতুন চৰ্চা। শিৱসাগৰত হাইটেক শিক্ষাৰ প্ৰতিশ্ৰুতি বদৰুদ্দিন আজমলৰ। AIUDF প্ৰধান তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে ৰাজহুৱা ঘোষণা অনুসৰি তেওঁক শিৱসাগৰত এখন আজমল ছুপাৰ 40 নিৰ্মাণ কৰিব। যদি কোনোবাই 20 বিঘা মাটি দান কৰে তেন্তে সেই মাটিৰ ওপৰত অতি শীঘ্ৰে প্ৰতিষ্ঠানখন নিৰ্মাণ কৰি দিব বদৰুদ্দিন আজমলে। চাওক কি কৈছে মৌলানা বদৰুদ্দিন আজমলে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটাকৈ শ্বেয়াৰ কৰি দিব। নিউজ ডেস্ক ৰিপৰ্ট, ভয়েস 24 ডবকা। আৰু এটা কথা হৈছে কালি যে এজন মানুহ তাৰ এজন ল'ৰা আমাৰ আজমল ছুপাৰ 40 পঢ়ি আছে, তাৰ ভাইৰে সৰু কাকাইৰ এটা ল'ৰা পঢ়ি আছে আমাৰ আজমল IAS। দুইজনে আহি মোক জবৰদস্তি তাৰ ঘৰত লৈ গৈছে। ভাই কিয় লৈ গৈছে? তাৰ পুৰা ফেমিলি আহিছে, উইথ ফেমিলি। তাৰপিছত কি ক'লে না, আজমল চাহাব আজি আপুনি প্ৰমিছ কৰিব লাগিব মই 20 বিঘাজ অফ লেণ্ড নহ'লেও কমচে কম 5 কোটি টকা কৰি হ'ব। মেইন ৰোডৰ ভিতৰত গ'লে অলপ কম হ'ব পাৰে, এনে কমচে কম 5 কোটি টকা কৰি আছে। কি কৈছে, আই এম গিফটিং ইউ দিছ এমাউণ্ট 20 বিঘাজ। আপুনি ইয়াত প্ৰমিছ কৰিব লাগিব। মানুহ বহুত জমা হৈ গৈছিল, মানুহৰ সন্মুখত আপুনি প্ৰমিছ কৰিব লাগিব। আপুনি আজমল ছুপাৰ 40 এটা ব্ৰাঞ্চ, আজমল IAS একাডেমিৰ এটা ব্ৰাঞ্চ আপুনি ইয়াত দিব, মই প্ৰমিছ কৰিছোঁ। বোলে 20 লাখ যদি আপুনি 20 বিঘা মাটি দিয়ে আমি এইটো বনাম। বাট ইট উইল টেক টাইম 2 to 2.5 years। তো 2.5 বছৰ কমচে কম লাগিব। আপুনি কালি দিলেতো নহ'ব। এইটো চব হৈছে কালি।